তোৰ হাই এটা কৰি দে। হাই ৰাতিপুৱা কি খাই আহিলি? মাংস ভাত। মাংস ভাত? হে কি মাংস মানে কি মাংস? ব্ৰইলাৰ। ব্ৰইলাৰ? ৰাম বেলেগ নাপালি আৰু তই ৰাতিপুৱা মাংস খাই দিলি তই। আৰু এয়া মোৰ আজি দোকানৰ প্ৰথম কাষ্টমাৰ। আৰু ই কি লৈছে চব বায়েকক দিব বোলে কাণফুলি পাত। এইটো লৈছে ই। এইটো তাক এই সৰু বস্তু তাক পেকিং কৰি দিব লাগে বোলে। উপায় নাই, কাষ্টমাৰটো পেকিং কৰি দিবই লাগিব তাক এতিয়া। তো মই কেনেকৈ পেকিং কৰিম দেখাই আছোঁ আপোনালোকক। এতিয়া পেকিং কৰি আছোঁ। সৰু বস্তু পেকিং কৰিবলৈ অলপ দিগদাৰী হয়। ইমান সৰু বাকচ নাই ৰে ভাই, এইটোৱে চলাই দিয়ে আৰু কাম আজি। আৰু তই ইমান দিন ক'ত আছিলি? ওপৰত কিবা এটা লগাই দিব। লগাই দিম, মই চব লগাই দিম। তই ইমান দিন ক'ত আছিলি? ক'ৰবাত ফুৰিব গৈছিলি নেকি? গৈছিলোঁ। ক'ত গৈছিলি? গুৱাহাটী। গুৱাহাটী গৈছিলি? যোৱাৰ পাছত জুনত গুচি গৈছিলি, লকডাউন মানে হেৰি হওঁতে নহয়। তাৰপিছত মানে তই শিৱসাগৰত গুচি গৈছিলি। তাৰপিছত কি হ'ল, ঘটনাটো কি হ'ল? এই দেউতা হোটেলত কাম কৰা নাই, তাৰপিছত আমাৰ এইফালে আমলাপট্টি ফালে গৈছিলে। তাৰপিছত ৰাতি আহোঁতে কিজানি কি হ'ল, ডাম্পাৰে মানে চাইকেল লৈ গৈছিলি নে ডাম্পাৰৰ খোজকাঢ়ি বোলে গৈছিলি? পুলিচে কোৱা মতে ডাম্পাৰৰ তলত বোলে হৈ আছিলে, ডাইৰেক্ট চকা উঠাই দিছে। বালি লোড আছিলে। বেয়া লাগে, দুখৰ কথা। তাৰপিছত মানে কি হ'ল, মানে এতিয়া তহঁতৰ মানে পৰিয়ালৰ মানে কমনি বুলি ক'বলৈ গ'লে দেউতাইতো কমনি কৰিছিলে। তাৰপিছত কি মানে কেনেকৈ ধৰণৰ কি হ'ল? মানে তাৰপিছত কি কৰিলি মানে ইমান দিন? মামাহঁতৰ ঘৰতে থাকোঁ। মামাহঁতৰ ঘৰত থাক? মামাই মানে চোৱা চিতা কৰি থাকে আৰু। আৰু তই পঢ়া শুনা? পঢ়া শুনা এৰি দিলি? পঢ়া শুনা কৰিবি, গম পাইছ নাই? স্কুলটো বন্ধ হৈ যাব। হ'লেও পঢ়া শুনাটো মানুহ বহুত ইম্পৰ্টেণ্ট, জান নাই তই? পঢ়া শুনা মানুহক লাগে। আজি এটা চা, আজি পঢ়া শুনা নকৰা মানুহৰ কি অৱস্থা হৈছে চা, জ্ঞান নথকাৰ কাৰণে, হয় নহয় কওক? মানুহক সদায় জ্ঞান লাগে। জ্ঞানৰ থ্ৰুৱেদি তই বহুতখিনি মানে বস্তুটো অৰ্জন কৰিব পাৰ। হা, আজি তই কিবা এটা কাম কৰিব হ'লেতো বহুতখিনি নলেজ লাগিব ন? তই নলেজখিনি ক'ৰ পৰা পাবি, হয় নহয়? পঢ়া শুনাটো কৰি থাকিবি তই মাজে মাজে। এতিয়া ইয়াৰ গিফ্টটো পেকিং কৰি হৈ গ'ল। কেনেকুৱা লাগিছে? এনেই হোমৱৰ্কে কৰি দিলোঁ আৰু। ডাঙৰ গিফ্ট ল'লে আৰু ধুনীয়াকৈ পেকিং কৰি দেখাম বাৰু। এতিয়া আকৌ এবাৰ হাই কৰি দে, আৰু ৰাইজক কৈ দে, দৰ্শকসকলক কৈ দে, মই পঢ়া শুনা কৰি থাকিম। ভালকৈ পঢ়িম, ডাঙৰ মানুহ হ'ম কওক। ভালকৈ পঢ়ি ডাঙৰ মানুহ হ'ম। তাক বোলে টুপি এটা লাগিছিলে, পইচা নাই অনা বোলে সি। কিমান টকা আছে তোৰ ওচৰত? হে 10 টকাত টুপি ল'ব আহিছে ই। 10 টকাত টুপি এটা লাগে বোলে তাক। দি দিওঁ নেকি ৰাইজসকল, দৰ্শকসকল দি দিওঁ নেকি টুপি 10 টকাত? কি কয় আপোনালোকে? তই এটা কাম কৰিবি শুন, তই কাইলৈ আহিবি দেই। এতিয়া মই দোকানটো খুলিছোঁ যে, এতিয়া মানে বহনীটো তই কৰিছ প্ৰথম। তই দোকানটো অলপ মানে চলি লওক আজি, তাৰপিছত দেখা যাব দেই তোক মই 10 টকাত দিব পাৰোঁনে নাই। দেই হাঁহি এটা মাৰি দে। এয়া ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ বন্ধুসকল, ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ।
তো ইয়াৰ নিচিনা বহুতখিনি ল'ৰা আছে যি মানে নিজৰ ঘৰৰ মানে ঘৰখন চলাব পৰা নাই, আজি এনেকৈ এই বাপেক ঢুকালে বুলি কৈছে। তো এনেকুৱা বহুত ল'ৰা আছে যিবিলাকৰ কথা আপোনালোকে ভাবিবচোন অলপ, আপোনালোকে কিবা কৰিব পাৰে নেকি সহায় কাৰোবাক ওচৰে পাজৰে কোনোবা যদি এনেকুৱা ল'ৰা থাকে তো আপোনালোকে যিমানটো পাৰে তো এনেকুৱা ল'ৰাবিলাকক এনেকৈ মানে কষ্ট পাই থকা দেখিলে বেয়া লাগে। মানে কাৰোবাৰ ঘৰত থাকিব, মোমায়েকৰ ঘৰত, কাৰোবাৰ ঘৰত গুচি যায়, লাষ্টত মানে কি হয় আলহী খানি নিচিনা হৈ যায় ন। তো ইহঁতৰ বাবে আপোনালোকে কিবা এটা কৰিব পাৰে নি চাবচোন। ধন্যবাদ, নমস্কাৰ।